হেল্ল' দোস্ত ৰিউজ মটিভেশ্যন চেনেলৰ আৰু এটা নতুন এপিছড আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ হোৱাটছএপৰ এনেকুৱা কিছুমান গোপন ট্ৰিক্স যিবোৰ হয়তো আপোনালোকে নাজানে, আৰু যিসকলে জানে তেওঁলোকে আমাৰ এই ভিডিঅ'টো চাই সময় নষ্ট নকৰিব। মোৰ এই ভিডিঅ'টো সেইসকল মানুহৰ বাবে যিসকলে নাজানে। তো নাও ষ্টাৰ্ট, ভিডিঅ'টো এতিয়া আমি আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত মোৰ এটা সৰু ৰিকুৱেষ্ট যে যিসকলে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু পৰৱৰ্তী সময়ত এনেকুৱা বা এনেধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হয় বন্ধুসকল, ভিডিঅ'টো চাই থাকিব। আমি প্ৰথমে কি কৰিম, আমাৰ যিখন হোৱাটছএপ আছে হোৱাটছএপখন অ'পেন কৰি ল'ম। জাষ্ট অ'পেন কৰি লৈছোঁ মই, আপোনালোকে অ'পেন কৰি লওক। আৰু ধৰক মই এখন এজনে মোক ধৰক এটা মেছেজ কৰিছে, মেছেজটো মই পঢ়িলোঁ বা চালোঁ। মেছেজটো চালে কি হয়, এনেকুৱা মেছেজটো চালে কি হয় যে আপোনাক এনেকুৱা দেখাব, আপোনাৰ এনেকুৱা দুটা চিহ্ন হ'ব, নীলা কালাৰ বা ব্লু কালাৰৰ দুটা চিহ্ন হয়। ভিডিঅ' ধৰক মেছেজটো আমি চালেই এনেকুৱা চিহ্ন হ'ব। তো আপোনাৰ যোনজনে বন্ধুটো মেছেজ আপোনাক পঠাইছে সেয়ে ভাবিব যে চাই কিনে মোক ৰিপ্লাই কৰা নাই। তো ইয়াৰ বাবে আপুনি কি কৰিব, যদি আপুনি চাইছেও মেছেজটো আপুনি চাইছেও, আপোনাৰ বন্ধুজনে গম নাপাব। কেনেকৈ গম পাব, তাৰ মোবাইলত এনেকুৱা এই ব্লু কালাৰৰ ষ্টিকটো নুঠে। তো ইয়াৰ বাবে আপুনি কি কৰিব লাগিব, জাষ্ট 3 ডটত ক্লিক কৰিব। ইয়াৰ পিছত আপুনি ছেটিংছত গুচি যাব। ছেটিংছত যোৱাৰ পিছত একাউণ্টছত যাব। একাউণ্টছত যোৱাৰ পিছত প্ৰাইভেচি বুলি এটা অপশ্যন পাব, ইয়াতে অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত ৰিড ৰিচিপ্ট, ইয়াতে যে এটা টিক মাৰ্ক দেখিবলৈ পাইছে, এই টিক মাৰ্কটো জাষ্ট নাইকিয়া কৰি দিব। নাইকিয়া কৰি দিয়াৰ পিছত ধৰক মোৰ ফ্ৰেণ্ডে এখন ভিডিঅ' পঠাইছে আৰু ভিডিঅ'খন অ'কে কৰিছোঁ। ভিডিঅ'টো আমি ইয়াতে চাইছোঁ, কিন্তু সিফালে এনেকুৱা টিকমাৰ্কটো নেদেখাব। তো বৰ ইণ্টাৰেষ্টিং বিষয় এইটো, নিশ্চয় আপোনালোকক ভাল লাগিছে। নাম্বাৰ 2 নম্বৰ ষ্টেপটোত আমি আপোনালোকক দেখাবলৈ বিচাৰিছোঁ যে যদি আপুনি কোনো এখন গ্ৰুপৰ এডমিটাৰ হয় বা আপুনি কোনো এখন গ্ৰুপ বনাইছে আৰু সেই গ্ৰুপটোৰ আইকন বা নামটো আপুনি চেঞ্জ কৰিব পাৰে কেৱল, আৰু কোনেও কৰিব নোৱাৰে। ইয়াৰ বাবে কি কৰিব লাগিব, আপুনি জাষ্ট গ্ৰুপটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপুনি 3 ডটত ক্লিক কৰিব। ইয়াৰ পিছত আপুনি গ্ৰুপ ইনফৰমেশ্যন ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপুনি কি কৰিব, গ্ৰুপ ছেটিংছত গুচি যাব। গ্ৰুপ ছেটিংছত যোৱাৰ পিছত এডিট গ্ৰুপ ইনফৰমেশ্যন ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াত চাওক অল পাৰ্টিচিপেশ্যনছ ইটো দিয়া আছে, কিন্তু আমি কি কৰিম, অনলি এডমিনছ, তাৰমানে অনলি এডমিনছত ক্লিক কৰিলে কি হ'ব যে গ্ৰুপৰ যিটো আইকন বা নামটো আপুনি অবিহনে কোনেও চেঞ্জ কৰিব নোৱাৰে। যিহেতু গ্ৰুপখন আপুনি বনাইছে, আপোনাৰ মৰমৰ গ্ৰুপ, সেইকাৰণে আপুনি এই ফাংচনটো কৰি থওক। মই তাৰমানে এই এডুকেশ্যন গ্ৰুপ বুলি দেখিবলৈ পাইছে, এই এডুকেশ্যন গ্ৰুপটো ময়ে বনাইছোঁ, আৰু এই মোৰ মৰমৰ নামটো বা আইকনটো কোনেও যাতে চেঞ্জ কৰিব নোৱাৰে। যে আপোনাৰো নিশ্চয় এনেকুৱা হৈছে, আপুনি নিশ্চয় কোনো এখন গ্ৰুপৰ এডমিটাৰ হয়, তো আপুনি এই ফাংচনটো কৰি ৰাখক। বৰ ইণ্টাৰেষ্টিং ফাংচন হয় এইখন। নাম্বাৰ 3 এতিয়া আমি আপোনালোকক দেখাবলৈ গৈ আছোঁ যে হোৱাটছআপ ষ্টেটাছ, এই ষ্টেটাছ বুলি দেখিবলৈ পাইছে ষ্টেটাছৰ বিষয়ে। এই হোৱাটছআপৰ ষ্টেটাছৰ বিষয়ে নিশ্চয় আপোনালোক সকলোৱে পৰিচিত, যে আপুনি যদি ষ্টেটাছ দিয়ে, আপোনাৰ ষ্টেটাছখন বা এইটো ভিডিঅ'খন সকলোৱে চাব পাৰে। তো আপোনাৰ কিছুমান প্ৰব্লেম হ'ব পাৰে, কি এনেকুৱা এখন ষ্টেটাছ দিলে আপোনাৰ পৰিয়ালৰ পৰা দেখিলে বা আপোনাৰ যিজনে আপুনি দেখাব ইচ্ছা কৰা নাযায় সিও দেখি পেলালে। তো ইয়াৰ বাবে আপুনি কৰিব পাৰে কি,
ষ্টেটখন আপুনি যাক যাক দেখাব বিচাৰিছে সেই দেখিব পাব। তো ইয়াৰ বাবে আপুনি কি কৰিব লাগিব, জাষ্ট এই 3 ডটত ক্লিক কৰিব, তাৰপিছত ষ্টেটাছ প্ৰাইভেচি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত মাই কণ্টেক্ট, তাৰমানে মাই কণ্টেক্ট মানে হ'ল আপোনাৰ যিবিলাক নাম্বাৰ ছেভ কৰা আছে সেইবোৰ সকলোৱে দেখিবলৈ পাব। তো আপুনি জাষ্ট কি কৰিব, অনলি শ্বেয়াৰ উইথ এইটো দেখিবলৈ ইয়াত ক্লিক কৰিব। এতিয়া আপুনি যাক চিলেক্ট কৰি ষ্টেটাছখন দেখাব বিচাৰিছে তাত খালি টিক মাৰ্ক দি আপুনি ইয়াত অ'কে কৰি দিব। জাষ্ট আৰু একো কৰিব লগা নাই, ঠিক আছে। নাম্বাৰ 4 নম্বৰ অপশ্যনটোত আমি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ যে আপুনি কেতিয়া হোৱাটছএপত অনলাইন হৈছে সেইটো যাতে বেলেগে চাব নোৱাৰে। ইয়াৰ বাবে আপুনি কি কৰিব, জাষ্ট 3 ডটত ক্লিক কৰিব। ইয়াৰ পিছত ছেটিংছত গুচি যাব, যোৱাৰ পিছত একাউণ্টছত যাব, একাউণ্টছত যোৱাৰ পিছত প্ৰাইভেচিত ক্লিক কৰিব। ইয়াৰ পিছত লাষ্ট ইন এভৰিৱান ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এভৰিৱান তাৰমানে আপুনি কেতিয়া অফ কৰি অন কৰিলে সকলোৱে দেখা পাব। মাই কণ্টেক্টত ক্লিক কৰিলে আপুনি কেতিয়া অফ কৰিলে অন কৰিলে আপোনাৰ কণ্টেক্টত যিবিলাক নাম্বাৰ আছে সেইবিলাকে সকলোৱে জানিব পাৰিব। আৰু যেতিয়া আপুনি ন'বডি কৰি দিব, কোনেও আপোনাৰ ডাটা কেতিয়া অন কৰিছিল বা অফ কৰিছিল কোনেও দেখা নাপাব। নিশ্চয় এইটো বৰ ইণ্টাৰেষ্টিং বিষয়। আৰু ধৰক আপোনাৰ প্ৰফাইল ফটোখন এডিট কৰিলে বা আন এখন ফটো দিলে নতুনকৈ, আৰু ইয়াতে আপুনি জাষ্ট প্ৰফাইল ফটো এটা ক্লিক কৰিব। আৰু যেতিয়া আপুনি এখন নতুন ফটো দিলে আপুনি ভাবিছে যে ফটোখন সকলোৱে চাওক বা কোনেও নাচাওক, যে সকলোৱে চোৱাৰ বাবে আপুনি এভৰিৱানত ক্লিক কৰি দিব। আৰু ন'বডি কৰি দিলে আপোনাৰ ফটোখন কোনেও চাব নোৱাৰিব। আৰু কেতিয়াবা কাৰো মোবাইলত দেখা যায় যে ফটো বা ভিডিঅ' আন এজনে চেণ্ড কৰিলে অট'মেটিকেলি ডাউনলোড হৈ যায়। এইটো কেনেকৈ সম্ভৱ? মোৰো এতিয়া তেনেকুৱা হৈছিল, কিন্তু মই ধৰিব পৰা নাছিলোঁ যে ফটো বা ভিডিঅ' অট'মেটিকেলি কেনেকৈ ডাউনলোড হৈ যায়। তো ইয়াৰ বাবে আপুনি কি কৰিব, জাষ্ট 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰাৰ পিছত ছেটিংছত যাব, ছেটিংছত যোৱাৰ পিছত ডাটা এণ্ড ষ্ট'ৰেজ USAGE ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপুনি হুৱেন ইউজিং মোবাইল ডাটা ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত চাওক মোৰ এতিয়া ফটো অট'মেটিকেলি ডাউনলোড হৈছিল, কিন্তু মই ধৰিব পৰা নাছিলোঁ। তো জাষ্ট আপুনি এইটো টিকমাৰ্কটো উঠাই দিব আৰু অ'কে কৰি দিব। এতিয়া আপোনাৰ ধৰক ইয়াতে অডিঅ' আছে, ভিডিঅ' আছে, ডকুমেণ্টছ আছে, সকলোৱে আপোনাৰ অট'মেটিকেলি ডাউনলোড হৈছিল। কিন্তু এতিয়া আপোনাৰ এই 4টা যদি অফ কৰি দিয়ে বা টিকমাৰ্কবিলাক উঠাই লয় তেনেহ'লে চাব আৰু কোনো বস্তু অট'মেটিকেলি ডাউনলোড নহয়। হয় বন্ধুসকল, এই আছিল আজি আমাৰ আপোনালোকক দেখুৱাবলগীয়া ভিডিঅ'টো। মানে পূৰা গৰম পৰিছে আৰু ভিডিঅ' বনাবৰ ইচ্ছাও নগ'ল, আৰু সেইকাৰণে সৰুক চাই আজি অলপ বনালোঁ। মই বেলেগ ভিডিঅ' বনাব খুজিছিলোঁ, কিন্তু গৰমৰ মাজত আৰু সময় নহ'ল, ইমান গৰম পৰিছে আৰু আপোনালোকেতো জানেই। তথাপি যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।